হেল্ল' এভৰিৱান, গুড ইভিনিং। জিনাজ কিচেন এণ্ড ব্লগছলৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে নিশ্চয় ভালে আছে, আমিও ভালে আছোঁ। আৰু দিৱালী অহাকালিৰ পৰা হয়। ঘৰৰ যিখিনি গ্ৰচাৰী লাগে সেইখিনি আজি আনি লোৱা হৈছে আৰু সেইখিনি সম্পূৰ্ণ মান্থৰ বুলি নকওঁ, কিছুমান বস্তু পূৰা এমাহৰ কাৰণে লোৱা হৈছে আৰু কিছুমান বস্তুটো আনি থাকিব লগা হয় ধৰক। আৰু এতিয়া সেইখিনি আপোনালোকক দেখুৱাইছোঁ কি কি আনিছোঁ। ৰ'ব, আজি মোৰ মাহৰ বজাৰ কেনেকৈ বহুত বস্তু থাকিও যায়। এতিয়া কি কি আনিছোঁ তাকে আপোনালোকক দেখুৱাম। আৰু দাদাজনে আনি কিন্তু একেবাৰে ভাগৰি গ'ল, এতিয়া ফেনৰ তলত বহিব দিছোঁ, পানী দিছোঁ। আমি যিহেতু 4th ফ্ল'ৰত থাকোঁ আৰু চিৰিতে খালী মানুহ উঠি আহিলে খুব ভাগৰ লাগে আৰু তেখেতে বস্তু লৈ আহিছে সেইকাৰণে খুব ভাগৰি গৈছে। আৰু এতিয়া মই তেখেতৰ কাৰণে একাপ চাহ কৰি দিওঁ আৰু যোনে আহে বস্তু ডেলিভাৰ দিবলৈ তেওঁলোকক মই একাপ চাহ খুৱাই পঠিয়াওঁ। কিছুমানে নাখাওঁ বুলি কয়। আৰু ৰাতিপুৱাতে যিহেতু গাখীৰ শেষ হৈছিলে সেইকাৰণে উলিয়াই লৈছোঁ আৰু তেখেতৰ কাৰণে চাহ দিছোঁ। আৰু এতিয়া মই দেখুৱাই দিছোঁ, জীৱনগুটি নহ'লেতো নহ'বই, জীৱনগুটি লাগে। আৰু লগতে আমুল তাজা লওঁ 1 লিটাৰৰ 12টা পেকেট থাকে, ইয়াৰ 1 কেছ লওঁ, কিন্তু এতিয়া এটা উলিয়ালোঁ আৰু চাহ বনালোঁ। সেইটোতো 1 কেছেই লওঁ। তাৰপিছত এইটোৰ জেণ্টছবিলাকৰ কাৰণে দেই, হেড এণ্ড শ্ব'ল্ডাৰ। আৰু এইটো কেতিয়াবা এমাৰ্জেঞ্চিত দৰকাৰ হয়, মই চাবোন ব্যৱহাৰ নকৰোঁৱে, এমাৰ্জেঞ্চিৰ কাৰণে আনি লৈছোঁ। ইফালে দুটা এক্সট্ৰা মানুহ কেতিয়াবা আহি যায় আলহী, সেইটো কাৰণে দুটা থৈ দিছোঁ লিৰিল। আৰু আমি এক্টিভ চল্ট লগাওঁ, টুথপেষ্ট 200 গ্ৰামৰ। তাৰপিছত প্ৰিল লৈছোঁ এইটো। তাৰপিছত আৰু এইবাৰ লৈছোঁ ডাঙৰ পেকেট লোৱা নাই, এনেকুৱা 5টামান লৈছোঁ, এনেকৈ আছে। সৰু সৰু ইলাচি পেকেট লৈছোঁ। তাৰপিছত কফি এয়াৰ ৰিচাৰ্ডৰ কাৰণে আনি থৈছোঁ। আন্দা 1 ট্ৰে লওঁ। ট্ৰে মানে আন্দা মাহত আৰু 4-5 ট্ৰেমান যায় আৰু তেনেকৈ আনো। এইফালে চুজি ½ কেজি লৈছোঁ আৰু আছে ফ্ৰিজত আনি থোৱা আছে। বিস্কিটটো লাগিয়ে থাকে, মেগী বিস্কিট এইবিলাক আনিয়ে থকা হয়। তো স্ক্ৰাবাৰ আনি থৈছোঁ। চাহপাত ½ কেজি 500 গ্ৰামৰ লওঁ। 500 গ্ৰামে এমাহ গুচি যায় আৰু এইটোৱে লৈ আছোঁ, ইয়াত আৰু বেলেগ একো পোৱা নাই। তাৰপিছত এইফালে মেগী বিস্কিট এইকেইটাই আছে আৰু বেচন এতিয়া 1 পোৱা লৈছোঁ, বাকী আৰু আছে মোৰ ফ্ৰিজত। এইফালে আৰু পেকেট আনিছিলোঁ তেজপাতৰ, আনি থৈছোঁ। আৰু এয়া পনীৰ মানে 2টা পেকেট আনি থৈছোঁ, দুটাকৈ আনো, বেছি আনি থৈ দিলে আকৌ বেয়া হৈ যায়, আনিয়ে থাকোঁ। কাজু এইকেইটা লৈছোঁ 100 গ্ৰামৰ দুটা, তাৰপিছত আৰু 100 গ্ৰামৰ দুটা এইকেইটা। আৰু আলমণ্ড অহা নাই, আৰু 2 দিন পিছতে আহিব। কেইটামান আছে, এইকেইটাৰে চলি যাব। দুটা বিস্কিট থাকিব। হৰলিক্স ½ কেজি, এইটো এবাৰ বটলত দিয়া নাই, এনেকৈ দিছে। আৰু ঘিটো মই প্ৰত্যেক মাহে ½ কেজি এনেকৈ লওঁ, আন্নাপূৰ্ণা 500 গ্ৰামৰ লওঁ। এইটো আছে বাৰু, নহৰু এতিয়া 1 পোৱা আনি থৈছোঁ, বাকী আছে অলপ। তাৰপিছত আলু আছে, অটছৰ 2টা পেকেট লৈছোঁ, প্লেইন অটছে লওঁ। চাৰ্ফ আগৰ আছেই, গতিকে মই এতিয়া 1.5 কেজি লৈছোঁ। কাবলি বুট ½ কেজি, ৰাহেৰ দাইল ½ কেজি, তাৰপিছত এইটো মুগ দাল লৈছোঁ ½ কেজি, মাটিদাল ½ কেজি, এইফালে বুট ½ কেজি, আৰু এইফালে বাদাম লৈছোঁ, ৰঙা বাদাম। আলু আছে, আলুটো আনি থকা হয় বাৰু সপ্তাহে সপ্তাহে। আৰু এইখিনি গোটা গৰম মছলা, ডালচিনি, লং, ইলাচি এনেকৈ থাকে, এইকেইটা এইটো লৈছোঁ। এইটো 50 গ্ৰাম আছে, 50 গ্ৰামৰ হয়, এইটো লৈছোঁ। পাপৰ এতিয়া 1টা পেকেট আনি থৈছোঁ, দৰকাৰ হ'লেতো আৰু আনিয়ে থকা হয় প্ৰায়। আৰু আধা বস্তুটো মই আনিয়ে থাকোঁ। এইফালে ময়দা লৈছোঁ, এইবাৰ 1 কেজি লৈছোঁ, আনিছোঁ। চিৰা আনিছোঁ 1 কেজি, পিঁয়াজ আছে 2 কেজি, এনেকৈ আৰু ধাৰা আনি থোৱা আছে, ৰিফাইন ধাৰা এইবোৰ আনি লৈছোঁ, এনেকৈ নিমখো আছে। এনেকৈ আৰু মাহৰ বজাৰখিনি মই যিহেতু মানে দোকানত লিষ্ট দি থৈ আহোঁ, আৰু সেইখিনি ধুনীয়াকৈ দোকানৰ পৰা দি পঠিয়াই বস্তুখিনি। ডেলিভাৰী চাৰ্জ এটা লৈছে, নলয়, 50 টকা এটাই লয় বাৰু যোনে দিবলৈ আহে, আৰু দোকানৰ পৰা 50 টকা দিয়ে। বাকীখিনি বস্তু এনেকৈ আধা এনেকৈ আহি যায়। আন্দা চান্দাটো, কণী এইবিলাকতো আনি থকা হয়, মানে এখন প্লেট আনিলে আৰু খুব বেছি 5 দিন বা 6 দিন, কেতিয়াবা এসপ্তাহ যায় আৰু তেনেকৈ। বাকী গাখীৰ বাৰু 1 কেছ আনিলে কি হয়, মাহৰ শেষলৈকে কেতিয়াবা 3 লিটাৰ, কেতিয়াবা 4 লিটাৰ আকৌ এক্সট্ৰাকৈ ল'ব লগা হয়, তেনেকৈ অলপ বেছি যায় গাখীৰে। চেনি অনা নহ'ল, কাৰণ মই পাহৰি থাকিলোঁ লিখিবলৈ, সেইকাৰণে আছে। এতিয়া যাব আৰু এসপ্তাহমান চেনি। ওচৰতে হয়, ডেইলি অহা যোৱা হৈ থাকে মোৰ, সেইকাৰণে বস্তু বিশেষ এটা প্ৰব্লেম নহয়। যোনে যেনেকৈ যায় তেনেকৈ দোকানৰ পৰা বস্তু অলপ অলপকৈ আনি থকা হয়, প্ৰয়োজন মতে, যেনেকৈ প্ৰয়োজন তেনেকৈ আনি থকা হয়। আৰু এতিয়া সন্ধিয়া মই খানা বনাওঁ, কি বনাম আপোনালোকক দেখুৱাম বাৰু, বলক এতিয়া বাকী কামখিনি কৰি লওঁ। পূৰা কাম কৰিম এইকেইদিন, বহুত কাম আছে। এইফালে মোৰ যিবিলাক ঠাণ্ডা দিনৰ কাপোৰ, গৰম কাপোৰ, সেইখিনি উলিয়াবলৈ আছে, সেই গৰম কাপোৰখিনি উলিয়াম। ধুব লগা আছে, ব্লেংকেট আটাইবোৰ ৰেডি কৰিব লগা আছে, সেই আটাইখিনি কৰি ল'ম। আৰু এইকেইদিন পূৰা কাম হ'ব, 2 দিন যিহেতু ছুটি পাইছোঁ, কিন্তু বতৰটো ভাল হ'লে হয় আৰু কামবোৰ আছে, গতিকে চাফা চিকুণ কৰা কামখিনিয়ে কৰিম। আৰু যিহেতু আমাৰ বিশেষ এটা দিৱালী বুলি মনা নহয়, আৰু দিৱালী ছুটীত সদায় মই মানে ঠাণ্ডা দিনৰ যিবিলাক কাপোৰ, চুৱেটাৰ, জেকেট, সেইবিলাকহে বেছিকৈ ৰেডি কৰা হয়, সেইখিনিয়ে কৰিম। এতিয়া মই বাকী কামখিনি কৰি লওঁ। বস্তুখিনি এই আটাই বস্তুবিলাক মই চিজিল লগাই লওঁ, গোটেই গ্ৰচাৰীখিনি। এইফালে মই লৈছোঁ ক'লা সৰিয়হ, বগা সৰিয়হ, 2টা জলকীয়া, জালুক আৰু কেইটামান মেথি, এনেকৈ গৰম পানীত তিয়াই থৈছিলোঁ
আৰু খৰধৰকৈ এতিয়া বনাব লৈছোঁ এইখিনিকে আৰু মই লগতে পিচি ল'ম দুটা বিলাহী দি একেলগে পেষ্ট বনাই ল'ম এইকেইটা In this crazy life we live, we all need someone to hold, a friend to light the way when the world starts to unfold. Through all the ups and downs, the highs and lows we share, we'll stick. এইফালে কেৰাহীখন গৰম হৈ যোৱাতে মই টেবুল চামুচৰ জোখেৰে এচামুচ মিঠাতেল দিছোঁ তেলখিনি গৰম হৈ যোৱাতে আধা চামুচমান এনেকৈ জিৰা গুটি দি দিছোঁ আৰু লগতে তেজপাত এখিলা 3 টুকুৰা কৰি দিছোঁ আৰু নহৰু 2 ফুটমান লৈছিলোঁ এনেকৈ কাটি কাটি দিছোঁ আৰু এতিয়া যি পেষ্টখিনি বনাই থৈছিলোঁ সৰিয়হ আৰু বিলাহীৰ সেইখিনি মই ইয়াতে দি দিছোঁ আৰু এই মছলাখিনি মই তেল বিৰিঙি উঠালৈকে এনেকৈ ভাজি থাকিম যিহেতু ভাজা হৈ গ'লে মই ইয়াতে ঢাকন লগাই অকণমানকৈ সিজিবলৈ দিম যাতে বিলাহীৰ পৰা যিখিনি পানী ওলায় সেই পানীখিনি যাতে নোহোৱা হৈ যায় তেনেকৈ ভাজি ল'ম আৰু মছলাৰ ভিতৰত মই ইয়াতে দিছোঁ অকণমানকৈ হালধি গুড়া আৰু ৰেড চিলি পাউডাৰ লগতে ধনিয়া গুড়া আধা চামুচ এনেকৈ দি দিছোঁ আৰু এইখিনি ভালদৰে এতিয়া ভাজি ল'ম আৰু এইখিনি মই একেবাৰে জোল কৰি এনেকৈ নবনাওঁ আজি মাছৰ চৰচৰি বনাইছোঁ সেইকাৰণে জোখমতে এতিয়া নিমখো দিছোঁ আৰু ৰৌ মাছে আছিলে ৰৌ মাছৰ চৰচৰি এনেকৈ বনাইছোঁ সৰিয়হ দি খাবলৈ কিন্তু খুব সোৱাদ হৈছিল দেই এনেকৈ এবাৰ বনাই চাবচোন আপোনালোকে আৰু ভিডিঅ'টো কিন্তু শেষলৈকে চাই থাকিব আপোনালোকে যদি ভাল লাগে তেন্তে প্লিজ লাইক এটা কৰি দিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এইখিনি এতিয়া ভাজা হৈ গৈছে সেইটো কাৰণে মই এতিয়া পানী দি দিছোঁ পানী বহুত বেছিকৈ দিয়া নাই যিহেতু মই এইখিনি জোল নকৰোঁ আৰু কলা সৰিয়হটো যে মই দিছোঁ সেইটো কাৰণে যি গোন্ধটো ওলাইছে এটা কাৰা গোন্ধ খুব মানে নাকত ধৰিছে খুব ভাল লাগিছে আৰু খাই সোৱাদটো খুব ভাল লাগিলে সেইটো কাৰণে আৰু এইখিনি উতল অহাতে মই মাছৰ পিচ কেইটুকুৰা দি দিছোঁ ৰিচু জছে যিহেতু নাখায় তাহাঁতে ফ্ৰাই মাছে খাব ডালৰ লগত এনেকৈ চৰচৰি বনালে খাবলৈ বেয়া পায় মই সেইকাৰণে তাহাঁতক দিয়া নাই বাৰু আমাৰ কাৰণে অকল এনেকৈ মাছৰ টুকুৰাকেইটা দি দিছোঁ আৰু এইখিনিত খুব ধুনীয়াকৈ হৈ গৈছিলে ইয়াতে মই অকণমান কচুৰি মেথিও দি দিছিলোঁ ধনিয়া থাকিলেতো খুবেই ভাল লাগিলে হয় ধনিয়া নাছিল বাবে এনেকৈ বনালোঁ আৰু আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ দিছোঁ এনেকৈ সকলো ভিডিঅ' চাই থাকিব আজিলৈ তেন্তে আহোঁ পুনৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'ত বাই বাই থেংক ইউ